নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বপ্না ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে কেক বনাই ৰৈ যোৱা ক্ৰীমখিনিৰেনো কেনেদৰে আমি ঘৰতে অতি সহজে আইচক্ৰীম বনাব পাৰোঁ। তেনেহ'লে বলক অকণো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইচক্ৰীম বনাবলৈ মই লৈছোঁ অকণমান গাখীৰ আৰু দুটা ডেইৰী মিল্ক চকলেট দুটা গাখীৰখিনিত এনেদৰে দি দিছোঁ আৰু অলপ সময় গাখীৰখিনি ভালদৰে উতলাই লৈছোঁ যাতে চকলেটখিনি ধুনীয়াকৈ গাখীৰখিনিৰ লগত মিহলি হৈ যায়। চকলেটখিনি মিহলি হৈ গাখীৰখিনি ভালদৰে উতলিবলৈ দি ধুনীয়াকৈ অকণমান ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আনফালে মোৰ এইখিনি হুইপ ক্ৰীমখিনি যিখিনি মোৰ কেক বনাই উঠি ৰখি গৈছিলে, আপোনালোকে এটা কথা মন কৰিব যাতে ক্ৰীমখিনি ইমানখিনি ডাঠ হয় যাতে বাতিটো ওলটাই দিলেও ক্ৰীমখিনি পৰি নাযায়। এতিয়া মই ঠাণ্ডা হ'বলৈ থৈ দিয়া গাখীৰখিনি ক্ৰীমখিনিৰ সৈতে ভালদৰে মিহলাই ফেটি লৈছোঁ। এই মিশ্ৰণটো ভালদৰে ফেটি মই প্লাষ্টিকৰ কণ্টেইনাৰ এটাত অলপ অলপকৈ দি ধুনীয়াকৈ ঢাকোনখন লগাই মই এটা ৰাতিৰ বাবে আইচক্ৰীমখিনি ফ্ৰিজত ৰাখি থলোঁ। পিছদিনাখন ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু চালোঁ একদম বজাৰৰ দৰেই হৈছে আইচক্ৰীমখিনি। তাৰ ওপৰত মই অকণমান ড্ৰাই ফ্ৰুট আপোনালোকৰ লগত যিটো থাকে, মোৰ লগত কাজু অকণমান আছিলে তো মই কাজু অকণমান দিলোঁ আৰু খাবৰ বাবে ৰেডি কৰিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে আইচক্ৰীমখিনি, একদম খাবলৈ যে বজাৰতকৈও সোৱাদ লগা হৈছে। আপোনালোকেও এনেদৰে বনাই খাবচোন দেই। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।